Hi guys, welcome to my YouTube channel. আজি নৰেন্দ্ৰ মোদী চাবলৈ ওলাইছো আমাৰ মহুৱা পথাৰলৈ আহিব কাৰণ তাক মোদীক ভাল লাগে আৰু তাৰ চুলি দাই যিটো ৰখাইছে তাক চাবলৈ গৈ আছো আমি কোনো দলৰ হৈ যোৱা নাই কোনো সংগঠনৰ হৈ যোৱা নাই মোদীক ভাল লাগে আৰু সেইকাৰণে চাব গৈছো তেন্তে পলম নকৈ ভিডিঅ'টো আৰম্ভ কৰো কি কয় লেটস গো বৰ্তমানে আমি গাইড গৈ আছো আমি যেটো ৰাস্তাতে যাবলৈ সহজ হয় এইটো ৰাস্তা বন্ধ কৰি দিছে এবাৰ বেলেগ ৰাস্তাতে গৈছো ফাইনালি আমি এতিয়া মিটিঙৰ জায়গাত পাইছোহি আমাৰ এতিয়ালৈকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাই নাই আমি একেবাৰে মণ্ডপত পাই লওঁগৈ চেকিং হৈ গ'ল এতিয়া ভিতৰত সোমাম বহুত দেৰি অপেক্ষা কৰা মত আহি গ'ল মৰমৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া ঘোৱা যাবই হ'ল নমস্কার জানাইছি बहुत से लोगों से मिला भी हो गया और नॉर्थ ईस्ट इसका तो अपना ही एक आनंद होता है एक अलग ही अनुभव होता है और आज यहाँ है बहुत बड़ी प्रेरणा ये अपने आप में अद्भुत अनुभूति यहाँ भी आप इतनी बड़ी संख्या में बीजेपी
নৰেন্দ্ৰ মোদী গ'ল আমি এতিয়া ঘৰত যাওঁ দেখিছে পৰিৱেশ মানুষ আপনার মানুষ